दिनै बुहुमनां गान्दा सान बुहुमनि गुबुन गुबुन ओनसोलफोराव खुंफुंनाय बायदिनो वर्ल्ड हेरिटेज एरिया माहारियारि मानास हाग्रामायावबो दिनै वर्ल्ड राइनो डे फालिनाय जादों। मानासनि फ्लरिकान कटेजाव WWF इन्डिया आरो मानास एभाब वेलफेयार ससाइटिनि बानजायनायाव खुंफुंनाय बुहुमनां गान्दा सानजों लोगोसे लोब्बा लाखिनानै गान्दा संरैखाथिजों लोगोसे सोमोन्दो थानाय सा8 मावथिफोरखौ मान बावनायजों लोगोसे मानास गाइड जिब साफारि एसोसिएशननि मावथिफोरनि गेजेराव वार्कशपबो खुंफुंनाय जादों। बे वार्कशपआव WWF नि देबकुमार दत्त, बारग' फरेस्ट अफिसार आसाम गौरब बान्था मोनगिरि धरनिधर बर', बासबारि रेन्जनि रेन्जार बाबुल ब्रह्म बिथांमोनहा बाहागो लानानै बिबुंथि लाखियो। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। আজি বিশ্ব ৰাইন' দিৱস 2022। আজি এই উপলক্ষে আমি WWF ইণ্ডিয়া আৰু মানাস এভাব ৱেলফেয়াৰ ছ'চাইটি থলতে মিউজ যৌথ উদ্যোগত আজি এই গড় দিৱস সম্পৰ্কে আজি এলানি আমি ইয়াত কাৰ্যসূচী হাতত লৈ পেলাই আজি এটা কৰ্মশালাৰ আয়োজন কৰিছোঁ। আজিৰ মুখ্য উদ্দেশ্য এইটোৱে যে আমাৰ বিশেষকৈ আমাৰ মানাসত আমাৰ গড় ভৱিষ্যত বৰ্তমান আৰু অতীত এই বিষয় লৈ পেলাই আমাৰ আজিৰ কৰ্মশালাটো অনুষ্ঠিত হৈ আছে। তো আজি খুব এটা ভাল দিন সমগ্ৰ বিশ্বৰ লগতে আজি আমি মানাসৰ এই দাঁতি কাষৰীয়া অঞ্চলৰ হয় আমি যে এনেকুৱা এটা অনুষ্ঠান আজি আমি ইয়াত কৰিব ওলাইছোঁ, তো সঁচাকৈ আজি বহুত গৌৰৱ অনুভৱ কৰিছোঁ। লগতে আজি এই বিশেষ দিনটোৰ জৰিয়তে সমগ্ৰ প্ৰকৃতিপ্ৰেমী ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ অসম গৌৰৱ এশিঙীয়া গড় যাতে সুৰক্ষিত হৈ থাকে, অনাগত দিনত যাতে আমি ইয়াক সুৰক্ষিত এটা স্থান দিব পাৰোঁ আৰু ইয়াৰ উন্নতি হয় তাৰে কামনা কৰিছোঁ। আজিৰ আৰু এটা বিশেষ তাৎপৰ্য বহন কৰিছে আজিৰ এই কৰ্মশালাৰ জৰিয়তে। তো আমি 2008ত যেতিয়া আহিছিল প্ৰথম গড় মানাসত, তো তেতিয়াৰ পৰা বৰ্তমানলৈকে খুব সম্ভৱ তেতিয়াই মানে আমাৰ এই দাঁতিকাষৰীয়া যিবিলাক ৰাইজ প্ৰকৃতিপ্ৰেমী এখেতসকলৰ কিছু সংখ্যক মানে মানুহে ওতঃপ্ৰোতভাৱে লাগি গড়ৰ সংৰক্ষণৰ হৈ তেখেতসকলে কাম কৰিছিল। তো আজি আমি আজি এই দিনটোৰ সংগতি ৰাখি তেখেতসকলক আমি বিশেষভাৱে সম্বৰ্ধনা জনাম বুলি আমি হাতত লৈছোঁ। তো ইয়াত আমি 18জনকৈ আমি গাঁৱৰ দাঁতিকাষৰীয়া ৰাইজক আমি চিলেক্ট কৰিছোঁ। তো তেখেতসকলক আজি আমি ইয়াত সম্বৰ্ধনা জনাম। তো এইটো এটা খুব ভাল লাগিছে আমাক যে আমি এনেকুৱা এটা অনুষ্ঠানত তেখেতসকলক আমি সম্বৰ্ধনা জনাব পাইছোঁ। প্ৰশ্ন আমাৰ আপোনালোকে সকলোৱে জানে আমাৰ অসম গৌৰৱ ধৰনিধৰ বড়ো ছাৰ, তাৰপিছত WWFৰ ডক্টৰ দেৱকুমাৰ দত্ত আৰু বাহবাৰী ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ IC তেখেত বাবুল ব্ৰহ্ম ছাৰ, তেখেতসকলৰ উপস্থিতিত আজি আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। কি আহ্বান কৰিছোঁ আপোনালোকে সকলোৱে জানে বা বিশ্বই জানে, আমাক অসম বুলি ক'লে আমি এশিঙীয়া গড়টো আমি সচৰাচৰ আমি এশিঙীয়া গড়ৰ কাৰণে আমাৰ অসম বিখ্যাত। তো আমি যাতে আমাৰ এই এশিঙীয়া গড় যাতে আমাৰ পৃথিৱীৰ পৰা বা আমাৰ অসমৰ পৰা বা আমাৰ মানাসৰ পৰা বিলুপ্তি নহয়, ইয়াৰ যাতে উন্নতি হয়, ইয়াৰ কাৰণে আমি সমূহ ৰাইজক বিশেষকৈ আমি প্ৰকৃতিপ্ৰেমীবিলাকে যি ধৰণে যেনেকৈ পাৰে আমি ইয়াক সংৰক্ষণৰ কাৰণে আমি কাম কৰিব লাগে। যোনে যিটো এংগুলত হওক আমি গড় সংৰক্ষণৰ কাৰণে আমি ওতঃপ্ৰোতভাৱে কাম কৰি যাব লাগে। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই
আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে ধন্যবাদ